নমস্কাৰ পুনৰবাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ লৈ আহিছো। বহুদিন মানে আমি ঘৰলৈ গৈছিলো আৰু ঘৰলৈ যাওঁতেও ভাবিছিলো তাত গৈ ভিডিঅ কিছুমান আপোনালোকলৈ আগবঢ়াম বুলি, কিন্তু ঘৰলৈ যোৱাৰ পাছত একেবাৰে সময় নাপালো, বিভিন্ন কামত ব্যস্ত থাকিব লগা হ'ল আৰু সেয়েহে ভিডিঅ দিয়াটো অকণমান দেৰি হৈ গ'ল, তাৰ কাৰণে দুঃখিত। আজি নতুন এটা ভিডিঅ লৈ আহিছো, আশা কৰো ভিডিঅটো চাই আপোনালোকৰ ভাল লাগিব। আজি আচলতে আমি এটা ৰেচিপিৰ ভিডিঅ লৈ আহিছো। ৰেচিপি মানে সকলোৱে জানে, বনাই খাইছে, তথাপিও আজি আমি বনাবলৈ বুলি চেষ্টা কৰিম। আচলতে আপোনালোকক দেখাম কেনেকৈ বনাওঁ আৰু খাই কেনেকুৱা লাগে তাকো তাৰ বিষয়েও জনাম। আজি আমি বনাবলৈ লৈছো কঁঠালৰ মুচিৰ তৰকাৰী। কঁঠালৰ মুচি এতিয়া যিহেতু কঁঠালৰ ছিজন আৰু মুচিবোৰ অকণমান ডাঙৰ ডাঙৰ হৈছে, গতিকে কঁঠালৰ মুচিৰ তৰকাৰী খাবলৈ খুব সোৱাদ লগা হয় আৰু সেয়েহে ভাবিলো আমিও কঁঠালৰ মুচিৰ তৰকাৰী এখনকে আপোনালোকক বনাই দেখাওঁ বুলি। ঘৰলৈ যাওঁতে দেউতাই কঁঠালৰ মুচি এটা লৈ আহিছিলে, কিন্তু তাত খোৱা নহ'ল, গতিকে তিয়কলে বুলি লৈ আহিলো আৰু আজি সেইটোকে ভিডিঅ' কৰিম বুলি ভাবিলো। এইটো দেখাই দিছো, এইটো সৰু হৈ আছে এতিয়া আৰু দুদিনমানৰ পাছতহে ডাঙৰ হ'ব আৰু যেতিয়া ভিতৰত অকণমান ফুটবোৰ হ'ব তেতিয়া খাবলৈ আচলতে বেছি সোৱাদ লগা হয়। এইটোত ওলাই নে নোলাই নাজানো, কাটি চালে গম পাম। আৰু নতুনকৈ বস্তু এটা আনিলো মানে আপোনালোকক কৈছিলো অৰ্ডাৰ দি থৈছো, আহি পোৱা নাই বুলি। আহি পালেহি, কিন্তু ইউজ কৰাহে নাই হোৱা। আজি এইটো প্ৰথম ইউজ কৰিছো। মাতটো শুনি কেনেকুৱা পাইছে আপোনালোকে জনাব। কিন্তু মই ইয়াৰ যিবোৰ টেক চেনেল আছে, টেক চেনেলবোৰত চাওঁতে ৰিভিউবোৰ ভালে পাইছিলো, বাকী নাজানো আৰু কিমানখিনি। খৰচ কিন্তু কৰিছো নাইকিয়। মাইক্ৰফোন প্ৰথমতে মাইক এটা কিনিলো, বেয়া হ'ল, সেইটো পৰি ভাঙিলে। এইটো আকৌ নতুনকৈ আনিলো। কিমান ল'লে? 2100 লৈছে। তাৰপিছত সেয়া আৰু বাকী এইটো দেখাইছো, কিবা এইটো কোম্পানীৰ হয়, K8 এইটো। এনেই ব্যৱহাৰ কৰি কিন্তু ভালেই পাইছো। বাকী আপোনালোকে জনাব কেনেকুৱা হৈছে, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে ৰেচিপিটোলৈ যাওঁ। কঁঠালৰ বহুত বেছি আঠা, গতিকে অকণমান তেল লগাই লৈছো হাতত, যাতে আঠাখিনি নালাগে। আগতে আমি সৰুতে যেতিয়া পকা কঁঠাল খাইছিলো বা কেঁচা কঁঠাল যেতিয়া খাওঁ তেতিয়া কেৰাচিন তেল ব্যৱহাৰ কৰোঁ। মিঠাতেলতকৈ কেৰাচিন তেল দিলে সোনকালে আঠাটো গুচি যায়, কিন্তু এতিয়া যিহেতু আমি আঞ্জা বনাম গতিকে মিঠাতেল কটাৰীখনতো লগাই ল'লোঁ। আৰু এইটোতো অকণমান দি ল'ব লাগিব, নহ'লে গোটেই কঁঠালৰ আঠাই বেৰি ধৰিব। এইটোত অকণমান দি ল'লোঁ। হৈ গ'ল। এতিয়া এইটো কাটিব লাগিব। কাটিব পাৰোঁ নে নোৱাৰোঁ, তেনেকৈ কাটো। বহুত আঠা। এইটো সৰু সৰুকৈ এনেদৰে পিচ পিচ কৰি কাটি ল'লোঁ। ইয়াৰ ডিলটো আমি খাব পাৰোঁ, কিন্তু বাকলিখিনি এইখিনি পেলাই দিব লাগিব, ওপৰৰখিনি। এইখিনি কাটি লওঁ এতিয়া। কঁঠালটো অকণমান কোমলীয়া মুচিটো, আৰু সেইকাৰণে কাটিবলৈ অকণমান সুবিধা হৈ যায়। অকণমান বুঢ়া হ'লে টান হয়, কাটিবলৈ বহুত দিগদাৰ। এইখিনি বাকলি গুচাই হৈ গ'ল, গোটেইখিনি গুচাই ল'লোঁ। আৰু আঠা ওলোৱাৰ কাৰণে বৰণটোৱে সলনি হৈ থাকিলে। এতিয়া এইখিনি কি কৰিম, পানী অকণমান লৈ লৈছোঁ এইটোত, আৰু সৰু সৰুকৈ ইয়াত কাটি কাটি যাম। কঁঠালৰ চব্জি খাবলৈ আচলতে খুব বেছি সোৱাদ লগা হয়, মাংসৰ নিচিনাই। আৰু আমি ইয়াক সুদাকৈও খাব পাৰোঁ, আলুৰ লগতো খাব পাৰোঁ, নাইবা মাংস দিও খাব পাৰোঁ। যেনেকৈ নাখাওঁ কিয় খাবলৈ বহুত সোৱাদ লগা হয়, বহুত টেষ্টি। এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ ইয়াত। কঁঠালখিনি সৰু সৰুকৈ কাটি ল'লোঁ। যিহেতু কঁঠাল সিজিবলৈ অকণমান সময় লাগে, গতিকে প্ৰথমে মই এইখিনি কেৰাহীখনত পানী অকণমান গৰম কৰি এইখিনি বইল কৰি ল'ম। বইল মানে এটা উতল অহালৈকে বইল কৰিম, তেতিয়া সহজতে সিজিব, নহ'লে বহুত সময় লাগে। এইখিনি ইয়াত দি দিলোঁ।
কঁঠালখিনি উতল অহালৈকে মই বাকীখিনি কামো কৰি ল'লোঁ। বাকী যোগাৰখিনি কৰি লৈছোঁ। ইয়াত লৈছোঁ এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ, আদা নহৰু পেষ্ট অকণমান, কেঁচা জলকীয়া 3টা, আলু এটা, আৰু আমাক লাগিব বিলাহী এটা এনেদৰে কাটি লৈছোঁ। এটাতকৈ অকণমান বেছি আছে, এটা এফাল। আৰু মছলা লৈছোঁ 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, গৰম মছলা, মিট মছলা, ৰেড চিলি, জিৰা, ধনিয়া, অকণমান দালচেনি আৰু 2টা ইলাচি। এইখিনিয়ে বনাম, চাই থাকিব। এইখিনি আধা সিজিলে এতিয়া বেলেগ এটা পাত্ৰত এইখিনি নমাই থ'ম। অকণমানো পানী নথকাকৈ মই এইখিনি নমাই ল'ম এতিয়া ইয়াত। এতিয়া আমি মেইন কামটো আৰম্ভ কৰিম। ইয়াৰ আঞ্জাখিনি আমি বনাম। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত দিম মই মিঠাতেল। মিঠাতেলৰ পৰিমাণটো অকণমান বেছিকৈ দিব লাগিব, নহ'লে গোটেই কঁঠালত মিঠাতেলখিনি সোমাই যায়। তেল অকণমান সৰহকৈ ল'ব লাগে। সেয়ে তেলখিনি সম্পূৰ্ণৰূপে গৰম হ'ল। মই এতিয়া জুইৰ ফ্লেমটো কমাই দিলোঁ। এতিয়া ইয়াত দিম মই শুকান জলকীয়া 2টা, তেজপাত 2 খিলা, দালচেনি আৰু ইলাচি। আচলতে ফ্লেমটো কমাই দিয়াৰ কাৰণটো হৈছে নহ'লে মছলাখিনি জ্বলি যায়। এতিয়া ইয়াত পিঁয়াজখিনি দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব, 1-2 মিনিটমান সময়। পিঁয়াজখিনি ৰঙচুৱা হ'ল। এতিয়া ইয়াত দিব লাগিব আমি আদা নহৰু পেষ্টখিনি। আদা নহৰুৰ কেঁচা ভাৱটো যোৱালৈকে আমি এইখিনি ভাজি থাকিব লাগিব। এতিয়া জোখ অনুযায়ী হালধি দিব লাগিব। হালধি দিলোঁ। হালধি দিয়াৰ পাছতে মই এতিয়া যিখিনি মছলা লৈছিলোঁ, গৰম মছলাক বাদ দি বাকী গোটেইখিনি দি দিম একেলগে মছলাখিনি দি দিলোঁ। লগতে দিলোঁ কেঁচা জলকীয়া 3টা আৰু দি দিলোঁ বিলাহীখিনি। বিলাহীখিনি প্ৰথমে মই গলাই ল'ম। বিলাহীখিনি দিয়াৰ লগালগ আমি নিমখ দিব লাগিব, যিহেতু বিলাহী নহ'লে নগলে। গতিকে নিমখখিনি দিলোঁ, অকণমান দিছোঁ, পাছত আৰু অকণমান নিমখ দিব লাগিব। এই গোটেই মছলাখিনিৰ পৰা তেলটো যেতিয়া এৰিব তেতিয়াহে আমি কঁঠালখিনি দিম ইয়াত। এইখিনি এতিয়া এনেকৈ অকণমান সময় লৰাই লৰাই ভাজি থাকিব লাগিব। এই মছলাখিনিৰ ৰংটো চাওক কি ধুনীয়া হৈছে। ইয়াত বিলাহী দিলোঁ, পিঁয়াজখিনি দিলোঁ। প্ৰায় মছলাখিনিয়ে তেলটো এৰিবলৈ আৰম্ভ কৰিছেই। আচলতে কঁঠালৰ আঞ্জা যেতিয়াই বনাওঁ তেতিয়াই আমি মছলা দিবই লাগে। মছলাৰ অবিহনে কঁঠালৰ আঞ্জা খাই সোৱাদ নালাগে। সেয়েহে অকণমান মছলা ব্যৱহাৰ কৰিব লাগে ইয়াত। আৰু মোক আচলতে বিশেষকৈ মোক কঁঠালৰ আঞ্জা যদি পাওঁ তেনেহ'লে মোক মাংসৰো প্ৰয়োজন নাই। খাবলৈ ইমানেই ভাল পাওঁ। এইখিনি এতিয়া কেতিয়াকৈ হয় কেতিয়াকৈ খাওঁ খাওঁ লাগি আছে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ মছলাখিনি সম্পূৰ্ণ হৈছেই। এইখিনি মছলাৰ পৰা তেলখিনি প্ৰায় এৰিছে। এতিয়া আমি ইয়াত দি দিম কঁঠালখিনি। কঁঠালখিনি আধা সিজি আছে, এইখিনি দি দিলোঁ। এইখিনি দি অলপ সময় মই এনেদৰে লৰাই থাকিম। প্ৰথমতে বিলাহীত অকণমান নিমখ দিছিলোঁ, গতিকে নিমখৰ পৰিমাণটো অলপ পাছতে গম পাম। চেক কৰি চাব লাগিব কিমান হৈছে। আলুকেইটা অকণমান দেৰিকৈ দিম, নহ'লে আলুৰ চিন-চাপ একো নাথাকিব। যিহেতু কঁঠাল সিজোতে অকণমান সময় লাগে। অকণমান নিমখ দি দিওঁ আৰু অলপ পাছত টেষ্ট কৰি দিব লাগিব। ইমান নাই পোৱা, আগত এবাৰ দি দিলোঁ।
ইফালে পানী অকণমানো গৰম কৰি দিছোঁ যিহেতু কঁঠালত পানী দিব লাগিব আৰু এইখিনি চাওঁ 5 মিনিটমান হৈ গ'ল সিজি আছে ধুনীয়াকৈ এতিয়া আমি ইয়াত দিম আলু কাটিলোঁ আলুটো সেইকেইডোখৰ ইয়াত দি দিলোঁ এইখিনি পুনৰ ভালদৰে মিক্স কৰি ঢাকোনখন আকৌ দি দিব লাগিব এবাৰ প্ৰথম খাম এইটো বছৰত কঁঠাল ঢাকোনখন দি দিলোঁ মাইক্ৰফোনটোৰ চাউণ্ডটো কেনেকুৱা পাইছে আপোনালোকে জনাবচোন মোবাইলটো আচলতে বহুত বেছি দূৰত আছে আৰু দূৰৰ পৰা মাতটো যায় মই টেষ্ট কৰোঁতে দূৰৰ পৰাই গৈছিলে কিন্তু আপোনালোকে শুনিবলৈ কেনেকুৱা পাইছে নাজানো জনাবলৈ নাপাহৰিব কি বুলি কয় আপোনালোকে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই চাগে মই প্ৰত্যেকটো ভিডিঅ'ই চাওঁ আচলতে খুব ভাল লাগে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই লগতে আৰু চাওঁ ট্ৰেভেল ব্লগ আগবঢ়াই বিকাশ চেত্ৰী মোৰ বহুত বেছি ফেভৰেট হয় বিকাশৰ ব্লগবোৰ চাবলৈ ভাল পাওঁ যিহেতু নতুন নতুন ঠাই দেখায় আৰু ডিম্পুৱে এতিয়া ডুবাইত থকা যিবোৰ ভিডিঅ' দেখাইছে মা যাবলৈ মন গৈছে কিন্তু সপোন আৰু সেইবোৰ অলিক কল্পনা এইটো জনমত যাব পাৰোঁ নে নোৱাৰোঁ ঠিকেই নাই যাবলৈ কিন্তু বহুত ইচ্ছা মানে বিকাশ চেত্ৰীৰ ভিডিঅ'বোৰ চাই চাইও মন যায় নতুন নতুন ঠাইবোৰ ফুৰিবলৈ যাবলৈ কিন্তু সময়ো নাই লগতে পইচাও লাগিব বহুত বেছি তাতকৈ ডাঙৰ কিন্তু সপোন নাই আৰু ফুৰিবলৈ যোৱাৰ হেঁপাহ বহুত বেছি হেঁপাহ আচলতে আমি দুয়োজনে ফুৰি বহুত বেছি ভাল পাওঁ ফুৰিবলৈ যাবলৈ ভাল পাওঁ আৰু মোৰতো এনেকুৱা মই মানে ঘৰলৈ গ'লেও ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বেয়া পাওঁ ফুৰিবলৈ যাবলৈ ভাল পাওঁ ক'ৰবাত নতুন নতুন ঠাই চাবলৈ ভাল পাওঁ নতুন কথা শিকিবলৈ বিচাৰোঁ ভাল লাগে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ মন নাযায় সেইখিনি চাওঁ 5 মিনিটমান হৈ গ'ল কি হৈ আছে ৰূপটো গোন্ধটো ধুনীয়া আহিছে এয়া সিজিছে প্ৰায় কঁঠাল এটুকুৰা যিহেতু কঁঠালখিনি আধা সিজাই লৈছিলোঁ এইখিনি সিজিছে আলুখিনি সিজিলে আমি পানী দিব পাৰোঁ ইয়াত আৰু যিটো ধুনীয়া গোন্ধ আহিছে মাংস লাগি গৈছে যেন মাংস বনাই আছোঁ আৰু আটাইতকৈ ভাল পোৱা মাংসটো ব্ৰইলাৰ মাংস আটাইতকৈ বেছি ভাল পাওঁ তেনেকুৱা যেনে লাগিছে 5 মিনিটমানৰ পাছত ঢাকনখন খুলিলোঁ অকণমান সময় লৰাই দিছোঁ আৰু এতিয়া দিম আমি গৰম কৰি থোৱা পানীখিনি এইখিনি পানী দি দিলোঁ পানীৰ পৰিমাণটো মই অকণমান বেছিকৈ দিছোঁ কাৰণ কঁঠালখিনি সিজিবলৈ অকণমান সময় লাগে আৰু পানীখিনি শুকাই গ'লে কঁঠালখিনিও আধা সিজা হৈ থাকিব সেয়েহে অকণমান বেছিকৈ পানী দিছোঁ প্ৰায় 10 মিনিটমান সিজিবলৈ দিয়াৰ পাছত এতিয়া মই ইয়াত দিম গৰম মছলাখিনি আমাৰ আলুখিনি আৰু কঁঠালখিনি ভালদৰে সিজিছেই গতিকে গৰম মছলাখিনি মই ইয়াত ব্যৱহাৰ কৰিলোঁ আৰু গৰম মছলাখিনি ব্যৱহাৰ কৰাৰ পাছতো মই পুনৰ 10 মিনিটমান সময় এইখিনি সিজাই থাকিম ফাইনেলি আমাৰ কঁঠালৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া আমি জুইৰ পৰা নমাব পাৰোঁ ইয়াৰ গ্ৰেভিটো মই ইমানকৈ থলোঁ এইটো চাওক ৰংটো কি ধুনীয়া হৈছে একদম মাংসৰ আঞ্জাৰ নিচিনা ৰং হ'ল আৰু মই এতিয়া জুইটো অফ কৰি দিলোঁ এতিয়া এইখিনি মই কেৰাহীখনৰ পৰা বাতিটোত কাঢ়ি থৈছোঁ এয়া চাওক কি ধুনীয়া ৰঙৰ হৈছে এনেদৰে কঁঠালৰ আঞ্জা ৰান্ধি খালে আচলতে মাংসলৈও মনত নপৰে খুব বেছি ধুনীয়া হৈছে খাবলৈও সোৱাদ লগা হৈছে অকণমান টেষ্ট কৰি চাওঁতে গম পাইছোঁ খাবলৈ খুব সোৱাদ লগা হৈছে আচলতে আমাৰ দুজনৰ জোখাৰে এইখিনি পৰিমাণটো অকণমান বেছি হৈছে আমি আমাৰ তলত থকা দাদাহঁতকো আমি যাৰ ঘৰত থাকোঁ তেওঁলোককো অকণমান দিম সেইকাৰণে মই গোটেই কঁঠালটোকে বনালোঁ খুব ধুনীয়া হৈছে ৰংটো খুব ধুনীয়া হৈছে আৰু খাবলৈ খুব সোৱাদ লগা হ'ল মাংস লাগিছে আমাৰ আজিৰ ৰেচিপিৰ ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই